আমাৰ কেণ্ডিডেটবিলাক লিষ্ট হৈ আছে মোৰ নামো আছে এতিয়ালৈকেতো আমি চব 15টা সমষ্টিতে ক'ৰবাত দুজন ক'ৰবাত তিনিজন ক'ৰবাত এজন মোৰ নামো আছে লিষ্টত ক'ৰবাত এটা দুটা সমষ্টি আমাৰ প্ৰায় ৰেডি হৈ আছে কিন্তু ঘোষণা কৰিলেতো আজিও কৰিব পাৰোঁ কিন্তু এটা প্ৰচেছ থাকে আমাৰ 15টা সমষ্টিত প্ৰত্যেকটো BTC ব্লকত যেটো 40টা ব্লক আছে তাত মিটিং চলি আছে প্ৰাইমাৰী পৰ্যায়ৰ আৰু ব্লক পৰ্যায়ৰ আজি মছলপুৰ আমাৰ যেটো ব্লক আছিল ইয়াৰ আমাৰ যিবিলাক বুথ ইনচাৰ্জ দায়িত্ব দিয়া আছিল সেই সকলৰ লগত এটা ৰিভিউ মিটিং কৰিলো আৰু এছেম্বলি ইলেকশ্যনৰ কাৰণে প্ৰিপাৰেচনৰ যিবিলাক এক্টিভিটি বিলাক কৰি আছে এইবিলাক সব আলোচনা কৰিলো খুব সুন্দৰ কাম কৰি আছে কোনো এবসেন্ট নাই প্ৰত্যেকটো বুথ ইনচাৰ্জ প্ৰেজেন্ট আছে আৰু এই সমষ্টিটো যত আমাৰ দুজনকৈ MCLA আছে আৰু দিহিৰাত আমাৰ যোৱাকালি প্ৰাক্তন EM গণেশ চাম দাস ডাঙৰীয়া আমাৰ দলত যোগদান কৰিলে সো এই গোটেই পৰিৱেশটো লৈ বাক্সা সমষ্টি UPPLৰ ৰেডি হৈ গ'ল ইয়াত কোনো অসুবিধা নাই তো এই কাৰণে মই নিজে যেহেতু আমাৰ দলীয় কৰ্মী কাৰ্যকৰ্তা যোৱা সময়ত কেতিয়াবা লগ কৰিব পাৰিছো কেতিয়াবা পাৰা নাই এতিয়া যেহেতু ফ্ৰী টাইম পাইছো মই নিজে সবতো ঘূৰি আছো আৰু আমাৰ ব্লক পৰ্যায়ৰ বুথ পৰ্যায়ৰ প্ৰাইমাৰী পৰ্যায়ৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাৰ লগত মই আলোচনা কৰি আগন্তুক সময়ত আমি কেনেকৈ আগবাঢ়ি যাম আমি একেলগে এটা শক্তিশালী UPPL দল হিচাপে আগুৱাই নিয়াৰ লগতে আগন্তুক নিৰ্বাচনবিলাক আমি কেনেকৈ জিকিব পাৰো ইয়াৰ ৰণকৌশল আৰু বিভিন্ন আমাৰ দলীয় কৌশলৰ ওপৰত আমি আলোচনা কৰি আছো NDL লগত আপোনালোকে থাকিব এতিয়ালৈকে তেনেকুৱা কোনো পাৰ্মানেন্ট সিদ্ধান্ত হোৱা নাই কাৰ লগত থাকিম কাৰ লগত নাথাকিম অহা 1 তাৰিখে আমি আমাৰ কোৰ কমিটিৰ মিটিং হ'ব তাৰ পিছত আমি নেক্সট ষ্টেপটো আপোনালোকক জনাম যে UPPL NDL লগত আছে তেওঁলোকৰ কৰণীয় আছে আপোনালোকৰ কিবা অসুবিধা আছে নেকি সব কৰণীয় আছে মানে আমি কৰি আছো আমাৰটোতো আমি ৰখি থকা নাই সমষ্টি বেছিছত কৰণীয় থকা বুলি কৈছে 15টা সমষ্টিতে আমি কাম কৰি আছো কৰণীয় আছে কাৰণে আমি কৰি আছো আৰু নকৰাকে আমি নাথাকো কৰি থাকিম কাৰণ UPPLৰ এটা নিজৰ মিছন আৰু ভিজন আছে এই অঞ্চলৰ 35 লক্ষ জনসাধাৰণ 26টা জনগোষ্ঠী যুৱতীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে মহিলাসকলৰ কাৰণে দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে সকলো শ্ৰেণীৰ কাৰণে আমাৰ কাম কৰিব লগা আছে আৰু ৰাজনৈতিকভাৱে কাম কৰি যোৱা 5টা বছৰত যেতিয়া চৰকাৰত আছিল সকলো জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যাবৰ কাৰণে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়ৰ কাৰণে অৰ্থনৈতিক শিক্ষা আৰু সামাজিক ন্যায়ৰ কাৰণে আমি কাম কৰিছো অনাগত দিনতো আমি কৰি যাম ইতিমধ্যে চৰ্চা হৈছে আপোনাৰ ৰাজ্যসভা নিয়াৰ ক্ষেত্ৰত আমি UPPLৰ প্লেটফৰ্মত এই বিষয়বিলাক আজিলৈকে সিৰিয়াসলি কথা পাতা নাই এটো পেপাৰে পত্ৰয়ে নিউজে ওলাই আছে সো গোটেই বিষয়বিলাক লৈ প্লাই অহা 1 তাৰিখে আমি আলোচনা কৰিম তামুলপুৰত আপুনি বিধায়ক হৈছে এতিয়ালৈকেতো আমি সব 15টা সমষ্টিতে ক'ৰবাত দুজন ক'ৰবাত তিনিজন ক'ৰবাত এজন আমাৰ কেণ্ডিডেটবিলাক লিষ্ট হৈ আছে মোৰ নামো আছে লিষ্টত তামুলপুৰত আছে মোৰ নামো আছে লিষ্টত ক'ৰবাত এটা দুটা সমষ্টি তেতিয়ালৈকে ঘোষণা কৰিব আমাৰ প্ৰায় ৰেডি হৈ আছে কিন্তু ঘোষণা কৰিলেতো আজিও কৰিব পাৰোঁ কিন্তু এটা প্ৰচেছ থাকে আৰু সেই প্ৰচেছ মতে আমি গৈ আছো আৰু ঘোষণা কৰাটোতো এনি টাইম কৰিব পাৰে কিন্তু দলীয় কামবিলাক বুথ লেভেলত প্ৰাইমাৰীবিলাক এইটো ঠিকমতে কাম কৰিব লাগিব সেইটোতে আমি গুৰুত্ব দি প্লাই দলীয় কামটো আমি গুৰুত্ব দি আছো 15টা সিটত আপোনালোকে 15টাতে খেলিব আমি ৰেডি হৈ আছো আমাৰ প্ৰত্যেকটা বুথ প্ৰত্যেকটা অঞ্চলতে আমাৰ কাম চলি আছে ৰাইজৰ লগত ভাৱ বিনিময় হৈ আছে আৰু বদলেনবাকী ৰাইজেও বিচাৰিছে বহুত অধিকাংশ বুদ্ধিজীৱী সকলো বিচাৰিছে যে UPPL ইয়াতে 15টা সিটে কন্টেষ্ট কৰিব লাগে ইতিমধ্যে চৰ্চা শুনিও আছো কংগ্ৰেছৰ লগতো এলায়েন্সৰ কিবা কথা চৰ্চা চলিছে ৰাজনৈতিক দলবিলাকে যেতিয়া নিৰ্বাচন আহে এটা দলে আনটো দলৰ লগত কথা পাতে এটো কোনো নতুন কথা নহয় এটো ভাৰতবৰ্ষত মাত্ৰ নহয় বিশ্বত হয়তো সবতো যত মাল্টি পাৰ্টি সিস্টেম আছে তাত তেনেকুৱা হয় গতিকে আমাৰো বিভিন্ন দল সংগঠনৰ লগত বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনাবিলাক চলি আছে এটো এৰ লগত বিৰ লগত বুলি মই ক'ব বিচৰা নাই কিন্তু বিভিন্ন দল সংগঠনৰ লগত কাৰোবাৰ লগত টেলিফোনিক কাৰোবাৰ লগত চিটিং কাৰোবাৰ লগত বিভিন্ন প্ৰকাৰে বিভিন্ন পৰ্যায়ৰ আমাৰ নেতাসকলৰ লগত আলোচনাবিলাক চলি আছে এটা সময়ত এটো আমি ক্লোজিং কৰিম এটা সময়ত সমাপ্ত কৰিম তাৰ পিছত নিৰ্বাচনলৈ আগবাঢ়ি যাম যেহেতু এমপি হিচাপে খেলিব সিট শেয়াৰিং হ'ব নেকি BPFৰ লগত নাই এতিয়ালৈকে কোনো কথা ফাইনেল হোৱা নাই আৰু ইয়াৰ কাৰণে সময় লৈছো আমি UPPL হিচাপে নিজৰ কাম কৰি আছো
এলায়েন্স কাৰ লগত হ'ব, কেতিয়া চিলমোহৰ মাৰিব, কেতিয়া সমাপ্ত হ'ব, এইটো যথেষ্ট সময় আছে। কিন্তু বড়োলেণ্ডবাসী ৰাইজে কি বিচাৰিছে, ইয়াৰ ডেমোগ্ৰাফি, জনগাঁথনিটো চাই আমি কি কৰিব লাগে দল হিচাপে, সেইটো আমি কাম কৰি আছোঁ। এনডিএ হিচাপে থকাটো নিশ্চিত হৈ আছে। আজি তাৰিখত মই আপোনালোকক নকওঁ, কিয়নো 1 তাৰিখত আমাৰ মিটিং আছে, মিটিঙৰ পিছত আপোনালোকক কৈ দিম মই, মিডিয়া কম। তামোলপুৰ সমষ্টিত খেলাটো ফাইনেল হ'ব নেকি? নাই, 2-3জন কেণ্ডিডেটৰ নাম আছে। মই কৈছোঁ কি 15টা সমষ্টিতে ক'ৰবাত 2জন, ক'ৰবাত 1জন, ক'ৰবাত 3জন এনেকুৱা হৈছে। প্ৰায় 5টামান সমষ্টিত এজন হৈছে। গতিকে তামোলপুৰত এতিয়ালৈকে আমাৰ আছে 3-4জন কেণ্ডিডেট, ভাল কেণ্ডিডেট আছে। ইয়াৰ ভিতৰত ময়ো আছোঁ। আপুনি 1 নম্বৰত আছে। আগৰ ফালে চালে মই 1তো থাকিব পাৰোঁ, বা পিছৰ ফালে চালে মই 4তো থাকিব পাৰোঁ, কিন্তু আছোঁ আৰু মই। খেলাটো ফাইনেল আৰু এতিয়ালৈকে আমি 1 তাৰিখে কথা পাতিম। ৰাজ্যসভাৰ অফাৰ দিলে কি? দলে আলোচনা কৰিব, দলীয় সিদ্ধান্ত ল'ব কোনটো ভাল হয় না।